guys, welcome to my mini vlog. আজি খ্ৰীষ্টমাছ আজি মই পিকনিক খাম বুলি ভাবিছিলোঁ মোৰ ভাইটি বোৱাৰী আহিলে মোৰ ঘৰ চফা কৰিবলৈ লগাইছে খিৰিকী খুলিলোঁ পৰ্দা তাই ৱাচিং মেচিন লৈ দিলে খিৰিকীটা চফা কৰিছোঁ এতিয়া ফেন চফা হ'ল তাৰপিছত কাপোৰ কানি ধুই মই পিকনিকলৈ যাম পিকনিকৰ ফোনত দি আছোঁ দেই ঘৰ চফা কৰা মোৰ হৈ গ'ল এতিয়া পিকনিকলৈ সাজু হৈছোঁ মেৰি খ্ৰীষ্টমাছ সকলোকে এইটো দিলে ফাদাৰ নেলিজেনে ডনস্কো ফাদাৰে প্ৰত্যেক বছৰে আমাক কেক দিয়ে খ্ৰীষ্টমাছ কেক আৰু এইটো আজি কাটিম বুলি থৈ দিছোঁ আৰু এইটো পিকনিকতে আমি কাটিম তাত কাটি ভাল লাগিব এইটো লৈছোঁ আৰু পিকনিকলৈ আৰু কিছুমান বস্তু লাগে মজা আহে গাহৰি মাংস পুৰা কাম বন কৰি আজৰি হৈ গ'লোঁ পিকনিকলৈ এতিয়া কমপ্লিট ৰেডি এইকেইটা খাই পানী খাবলৈ আছেই 11:30 বাজিলে আজি কেতিয়া ভাত বনাই খামগৈ আৰু দেই আমি ফাইনেলি পালোঁহি লগিমি লাইটহাট এতিয়া আমি আৰম্ভ কৰিম ব্ৰেকফাষ্টৰ পৰা লাঞ্চ এনি টাইমটো লাঞ্চৰে হ'ল বাৰু তথাপিতো আমি ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰিম মই যিহেতু দেৰিকৈ ওলাব এইটো উলিয়ালোঁ চবে বহা আমি খ্ৰীষ্টমাছৰ কেক কাটিম গাহৰি মাংস চিলাইছোঁ আমাৰ ভিডিয়ান আৰু মই আৰু মোৰ কাৰণে এইটো আটাইতকৈ মোৰ ফেভাৰিট চাবজেক্ট গতিকে মই এইটো বিচাৰিলোঁ শেষ হ'ল এতিয়া আমি গাহৰি মাংস কৰিছোঁ পুৰা গাহৰি এতিয়া আমি পুৰা গাহৰি বনাই খাম আৰু চিকেন চিমাই নাখায় চিমাৰ কাৰণে স্পেচিয়েলি বনাইছোঁ ভাত খাবলৈ হৈ গ'ল পোৱালি আছোঁ বহিছোঁ দেই চিকেন বনিলে মজা আছে চালাড বনিলে নেমু কাটিলে দালি বনাই আনিছিলে চকমালীয়ে ঘৰতে ভিতৰত দি আনিছিলে ভাত বনালে এতিয়া হৈ গ'ল আমি আবেলি হ'ল বেলি অস্ত গ'ল ব্ৰহ্মপুত্ৰৰ পৰা দুটা বেলি চোৱা সৌন্দৰ্যই বেলেগ আৰু আমি বহুত ধুনীয়া এটা কৰি খালোঁ খাই বৈ শেষ হ'ল আৰু আমি এতিয়া আবেলি ছানছেটত ফটো তুলিলোঁ ইয়াত আৰু 3টামান গ্ৰুপ আছে আৰু আমি এতিয়া ফটো তুলি শেষ হ'ল এতিয়া যাওঁ গোটেইখিনি চাফ চিকুণ কৰি আমি গাৰ্বেজ বেগ লৈ আহিছোঁ তাত ভৰাম কাৰণ আমাৰ পিকনিক খোৱা মানুহখিনিৰ এটাই অনুৰোধ কোনেও যাতে ঠাইডোখৰ লেতেৰা নকৰে বেলেগ আহি খাব পৰা যাতে কৰি থৈ যায় কাৰণ চাফ চিকুণতা স্বচ্ছ ভাৰতৰ আমাৰ নিজৰ দায়িত্ব আৰু প্ৰকৃতি ধুনীয়া প্ৰকৃতিখন আমাৰ চাই যদি ভাল লাগে আমি ধুনীয়া প্ৰকৃতিখনক লেতেৰা পৰা ৰ'দ দিব আমাৰ নাই গতিকে আমি এতিয়া যাওঁগৈ নেথাকোঁ ৰাতি ঠাণ্ডা লাগিব বাই বাই